আজি মেলামৰা মহাবিদ্যালয়ৰ আভ্যন্তৰীণ মান নিৰূপণ কোষ শিক্ষক গোটৰ উদ্যোগত আৰু চাৰিঙীয়া বিপিএছচিৰ সহযোগত হাউতলী বিলপাৰ প্ৰাথমিক বিদ্যালয়ত বিনামূলীয়া চিকিৎসা শিবিৰ। এনেধৰণৰ বিনামূলীয়া চিকিৎসা শিবিৰে গাঁৱৰ খাটি খোৱা লোকসকলক যথেষ্ট উপকৃত কৰিব বুলি মেলামৰা মহাবিদ্যালয়ৰ আভ্যন্তৰীণ মান নিৰূপণ কোষৰ উদ্যোক্তাসকলে মত পোষণ কৰে। উক্ত চিকিৎসা শিবিৰ অনুষ্ঠানত ডক্টৰ প্ৰাণজিৎ শৰ্মা, ডক্টৰ ভাস্কৰ বিকাশ শইকীয়া, সুৰজ গগৈ, ৰূপৰেখা কুৰ্মী, মেলামৰা মহাবিদ্যালয়ৰ উপাধ্যক্ষ জুৰি বৰুৱা, লোহিত নাথ, বিশ্বজিৎ বৰা, মহেন্দ্ৰ নাথ, প্ৰতিম শইকীয়া, অপৰ্ণা হাজৰিকা, সুমি বৰা, ৰাখী বৰা, কৃষ্ণ বৰা উপস্থিত থাকে। হয়, আজি আমি এই মেলামৰা কলেজৰ শিক্ষক গোট আৰু IQSCৰ সহযোগত আৰু চাৰিঙীয়া PHCৰ উদ্যোগত আমি এই গাঁওখন যিহেতু আমি এখন এডপ গাঁও হিচাপে লৈছিলোঁ আৰু সেই এডপ গাঁৱত আজি আমি এটা স্বাস্থ্য পৰীক্ষা শিবিৰ, বিনামূলীয়া স্বাস্থ্য পৰীক্ষা শিবিৰ আজি অনুষ্ঠিত কৰিলোঁ। যথেষ্ট সংখ্যক ইয়াৰ লোকেল মানুহে আহি আজি ইয়াত আপোনাৰ স্বাস্থ্য পৰীক্ষা কৰালে আৰু এটা সুন্দৰ অনুষ্ঠান এটা আমি আজি কৃতকাৰ্যভাৱে সম্পন্ন কৰিলোঁ। এই মেডিকেল কেম্পটো কাৰ সহযোগত হ'ল? একচুৱেলি এইটো আমাৰ মেলামৰা কলেজ শিক্ষক গোট আৰু IQSCৰ উদ্যোগত আৰু সহযোগ কৰিছে আমাক চাৰিঙীয়া PHCয়ে। কিমান ৰোগীয়ে ইয়াত আহি আজি প্ৰায় 80জনতকৈ অধিক ৰোগীয়ে ইয়াত আপোনাৰ বিনামূলীয়া চিকিৎসা সেৱাৰ আঁচনি লাভ কৰিছে। আমি অত্যন্ত এই অনুষ্ঠানটো কৃতকাৰ্য হৈছে বুলি ভাবিছোঁ।